বহুত বড় কৈছে আপোনাৰ মূৰত চুলি নাই তাই চুলিৰ লগত কি কথা ইলেকশ্যনটো জিকাই পেলাই দেখাওকচোন প্ৰমোদ মই অকলে চাফিচিয়েণ্ট ৰে কাকো নালাগে মই অকলে চাফিচিয়েণ্ট এইবিলাক বুজি নাপায় ৰে মই এইবিলাক বুজি নাপায় মই কি লাঠি ভাঙা চিঙা এইবিলাক বুজি নাপায় মই ভয় নাখাওঁ মোৰ কাকো ভয় নাখাওঁ কাকো ভয় নাখাওঁ বহুত বড় কৈছে আপোনাৰ মূৰত চুলি নাই তাই চুলিৰ লগত কি কথা ইলেকশ্যনটো জিকাই পেলাই দেখাওকচোন প্ৰমোদ বড়ো আপোনাৰ সুইচাইডৰ দিনটো হ'ল 9 তাৰিখ এপ্ৰিল যেহেতু 8 তাৰিখ এপ্ৰিলত 2025 8 তাৰিখ এপ্ৰিলত ফাৰ্ষ্ট বছৰটো কমপ্লিট হ'ল যেহেতু আখৰে পালন হোৱা নাই বা ইমপ্লিমেণ্ট হোৱা নাই এই হিচাপত 9 তাৰিখত সি ছুইচাইড কৰিব লাগে এইটোৱে কৈছোঁ মই হাগ্ৰামাক প্ৰমোদ বৰে ভয় খাইছে নেকি সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব ভয় নাখাওঁ মোৰ কাকো ভয় নাখাওঁ কি কৈ গ'ল যোৱাকালি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কি কৈছে মোকতো একো কোৱা নাই ইউ পি পি এল ভয় খাই আছে ইউ পি পি এল জিকিবলৈ কোনো ৰাস্তাই নাই ইউ পি পি এল নহয় বিজেপিও ভয় খাই আছে এতিয়া বিজেপিও ভয় খাই আছে AJP বিজেপি আৰু ইউ পি পি এল আপুনি অকলে আৰু সব মন্ত্ৰী সভাৰ সব মানুহ আহি গৈছে মই অকলে চাফিচিয়েণ্ট ৰে কাকো নালাগে মই অকলে চাফিচিয়েণ্ট এইবিলাক বুজি নাপায় ৰে মই এইবিলাক বুজি নাপায় মই কি লাঠি ভাঙা চিঙা এইবিলাক বুজি নাপায় মই বুজি পালে মই এনচাৰ দিলে হয় মিডিয়া জীয়াই ৰাখি আছে মোক মিডিয়া মোৰ ওপৰত খংহে উঠি আছে জানে খং উঠি আছে মিডিয়াই মই তাৰমানে সময়মতে লগ নকৰে কথা নকয় কেতিয়া বিচাৰি নাপায় বুলি খং উঠি থাকে মোক চন্দন বা কিয় বা এনেকুৱা কৰি আছে বুজি নাপায় মই বুজি নাপায় যাব পাৰে নাই আচলতে আমি চন্দন ব্ৰহ্ম যদিও ইউ পি পি এলত গৈছে আমি আজিলৈকে তাক এক্সপেল কৰা নাই জানে সি ইউ পি পি এলত জইন কৰিছে হয় কিন্তু আমাৰ বি পি এফৰ পৰা আমি তাক আজিলৈকে এক্সপেল কৰা নাই কথা সেইটোৱে সদস্য মানে আমি এক্সপেল কৰা নাই যিহেতু সদস্য হৈ পেলাই থাকিব সি কিন্তু ইউ পি পি এলত জইন কৰিছে নন বড়োৰ প্ৰতি আমাৰ মৰমটো বেছি আৰু নন বড়োসকলক কিছুমান কথা আছে বহুত বুজাব লগা আছে যেনিবা মাটিৰ পাট্টাৰ ক্ষেত্ৰত বা কিছুমান সমস্যাৰ ক্ষেত্ৰত জাতিগত সমস্যাৰ ক্ষেত্ৰত বহুত ক'ব লগা আছে বুজাই দিব লগা আছে সেইকাৰণে মই নন বড়ো এৰিয়াবিলাকক মই বেছি প্ৰায়ৰিটি দিছে কথা সেইটোৱে চন্দন ব্ৰহ্ম খাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে মই নাজানো এই ৰঞ্জিত না ফেৰেঙা এই আমাৰ মানুহেই নহয় BTCৰ মানুহেই নহয় ইয়াৰ কথা কিয় আনি থাকে